Good morning, সকলোকে এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি চাহ তাহ খাই আজৰি হ'লোঁ আৰু ছাগলীকেইজনী এৰাল দিবলগীয়া আছিলে, ছাগলীকেইজনী এৰাল দি ল'লোঁ পথাৰত। আজি মানে ৰান্ধনি মই হ'বলগীয়া আছে আৰু মা এফালে গৈছে। ৰান্ধনি মানে কি আৰু ভাত কিনি বনালে বাৰু, মই এই চব্জিখিনি বনাইছোঁ। চব্জি মানে আজি লাই শাক খাম, নতুনকৈ বনাই আছোঁ আৰু দেখুৱাই দিছোঁ বাৰু, ৰ'ব কেৰাহীখন অলপ দেখুৱাই দিছোঁ। এয়া দেখিছে আৰু লাই শাকৰ ভাজি মানে নতুনকৈ খাম বুলি খোৱা হোৱাই নাই, আজি খামহে আৰু। কালি মা মৰাণলৈ গৈছিলে, ফ্ৰেঞ্চবিনৰ গুটি আনিবলৈ দিছিলোঁ, আজি দিব লাগিব আৰু। ফ্ৰেঞ্চবিন তাৰপৰা আপোনাৰ দাংবডি তেনেকৈ দিব লাগিব। তুমি কি কৰিছা? তুমি কি কিবা কৰিছা? আৰু কি লগাইছা? ভেচলিন নেকি? নাই নি? চাওঁ মায়ে ভালটো থৈ দিলে, তোমাক নাইকিয়াটো দিলে। হেৰি নহয়, ৰাতিপুৱা কি খালা? চাহ পানী কি? মেগী খালা? এইফালে চাই দিয়া, মেগী খালা আৰু জোল খালা? আজি স্কুল যাবা নাই? স্কুল যাবা নাই? স্কুলত যাবা আৰু মেগীও খাবা? তোমাক স্কুলত কি খাবলৈ দিয়ে? আৰু কোন দিয়ে? শুনা আকৌ, তুমি স্কুলৰ পৰা আহোঁতে দৌৰ মাৰি নাহিবা দেই। নাহিবা আকৌ দৌৰ মাৰি, দৌৰ মাৰি নাহিবা আকৌ, অকল দৌৰ মাৰি নাহিবা দেই। তুমি কি কৰিছা? ঘৰ আহিছা? ভালছে ঘৰ আহা দেই। হ'লে ভালছে ঘৰ, ভালছে ঘৰ আহা দেই। ভাতকেইটা খাই লওঁ এতিয়া। কি খাইছোঁ দেখুৱাই আছোঁ বাৰু, দেখুৱাইছিলোঁ বাৰু লাই শাক বুলি, তথাপিও দেখুৱাই দিছোঁ আৰু লগত কি কি আছে দেখিছোঁ। লাই শাক ভাজি, জলকীয়া, এইফালে ভাত, আৰু এইফালে আপোনাৰ ঔটেঙা, আলু, দালি, আৰু আছে আপোনাৰ খুতুৰা, এইফালে পানী, ইমানেই আৰু। একদম চিম্পুল আজি একেবাৰে। মজা। ঔটেঙা, খুতুৰা, দালি আৰু লাই ভাজি, মজা। আৰু লাই শাকখিনি নতুন এবছৰ প্ৰথম খাইছোঁ আৰু মজা লাগিছে। খুতুৰা দালি একদম আৰু মজা লাগে। ঔটেঙা মাছ থোৱা হ'লেতো আৰু ভাল লাগে আৰু। বৰ্তমান যাব ওলাইছোঁ চচুবাৰীলৈ। ঘৰৰ পৰা ওলাই আহিছোঁ, আজি গাড়ী লৈ অহা নাই, লাইন বাছতে যাম বুলি ওলাই আহিছোঁ আৰু বাইকখন দেউতাই লৈ গ'ল, এই গাড়ীখন লৈ অহা নাই আৰু। আজি লাইন গাড়ীতে যোৱা হ'ব আৰু। বৰ্তমান আছোঁ মৰাণত, গৈ আছোঁ বেটেৰী ৰিক্সাত, সেয়া দেখিছে। মৰাণ আহি আছোঁ, এতিয়া অভাৰব্ৰিজৰ পামগৈ, অভাৰব্ৰিজৰ ওচৰত, তাৰপৰা খোজকাঢ়িব লাগিব অলপ।
এয়া দেখিছে অভাৰব্ৰিজ আৰু অভাৰব্ৰিজৰ কিনাৰে কিনাৰে গৈ আছোঁ। বৰ্তমান আহি পালোহি ট্ৰেইনৰ আলি। এই ট্ৰেইনৰ আলি মানে এডোখৰ পৰাই মানে মোৰ গাড়ীখন আনিবলৈ মন নাযায় আৰু মানে ইমান ধাম ধুম কৰে মানে সেইটো কাৰণে গাড়ীত অহাই ঠিক আছে বোলো। মানে এইডোখৰ পৰাই মোৰ মানে গাড়ীখন আনিবলৈ মন নাযায় আৰু এতিয়া পালোহি ট্ৰেইনৰ আলি দেখিছোঁ। অভাৰব্ৰিজৰ পৰা আৰু অলপ আহিব লাগে দেখিছে আপোনালোকে। এইডোখৰ অকণমান ভালেই, আগলৈ আৰু বেয়া আছে মানে। একদম মানে এইডোখৰ বেছি বেয়া আৰু ৰাস্তাটো দেখিছে আপোনালোকে কিমান ওখোৱা মোখোৱা। এইডোখৰটো আৰু বেয়া দেখিছেনে? মানে এইডোখৰ গাড়ীখন চলাই মানে শান্তি নালাগে আৰু ওখোৱা মোখোৱা। চাওকচোন জেগাডোখৰ ওখ চাপৰ মানে আপোনালোকে কেমেৰাত ধৰিব পাৰিছে নে নাজানো পায়। তো ৰিয়েলত দেখিলে মানে ওখ চাপৰ নহয়, তেনেকুৱা লিখি ৰাস্তা আৰু কিনাত চাওকচোন বাৰু ঢেকীয়া কি মজা ওলাই আছে আৰু এইফালে জান বুলিয়ে ক'ব লাগিব। মাছ মজা মাছ পোৱা যায় ইয়াত, বিভিন্ন শ'ল মাছ পুৰা পোৱা যায়। শ'ল মাছ এইবিলাকত শ'ল মাছ পোৱা যায়। আহি পাইছোহি আৰু বৰ্তমান আহি পালোহি। ভৰি হাত ধুই মেলি সাজু হৈ লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।